Guys, welcome back to our new vlogs. এতিয়া নহয় পিছত আপোনালোকে গম পাব 1-2 তাৰিখ মানে কথাটো গম পাই যাব। আৰু এয়া আমি পাই গ'লে সেই লালুকৰ পৰা এতিয়া বিপুয়া গৈ মেলি হেৰি কৰি আছোঁ দেখিছে আমাৰ আগত এইখনে আমাৰ মেইন লালুক টাউনখন আৰু কেইবাটাও ব্লকত লালুকখন দেখুওৱা হৈছে কিন্তু ইমান হেৰি নাই হ'ল আমাৰ ডেইলি বজাৰ দেখিছে এখন আমাৰ লালুকৰ ডেইলি বজাৰ চাই লওক ভালকৈ। যিহেতু মেইন হাইৱে চাইডে নাযাওঁ ন সেইকাৰণে পৰা আমি গৈ আছোঁ বিপুয়া তাৰ পূৰা এইফালে অলপ মানে শ্বৰ্টকাট ৰাস্তা বুলিয়ে ক'ব লাগিব এতিয়া গৈ থাকোঁ গৈ মেলি আপোনালোকক চাই পাই গ'লোঁ সেই মেইন ৰাস্তাটো একদম মজা লাগে ইয়াত বাইক মাৰি মজা লাগে। মজা ৰাস্তা পাই পূৰা ফাটি দিলোঁ লগৰকেইটা থাকি আহিলে দেখিছে থাকি আহিলে মানে দেখাব নোৱাৰিলোঁ যিহেতু
200-300 মিটাৰ হ'ব তো গাইজ ব'লক আমি গৈ থাকোঁ